হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল মাদাৰহুড এ ব্লেছিং। আশা কৰোঁ সকলো ভালে আছে। আজি আকৌ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। একচুৱেলি এটা প্ৰডাক্ট যোনটো মই ইউজ কৰি পেলাই ভাল পালোঁ আৰু ভাবিলোঁ যে এইটো যদি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আপোনালোকৰ অকণমান সহায় হ'ব। যদি আজি ভিডিঅ'টো চাই পেলাই ভাল লাগে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিব আৰু নতুন মাতৃসকলক বা প্ৰেগনেণ্ট লেডিসকলক ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব। তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই যোনটো প্ৰডাক্ট লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ সেইটো হৈছে নিপল চিল্ড। নিপল চিল্ড এটা এনেকুৱা প্ৰডাক্ট যোনটো মই ভাবোঁ যে নতুন মাতৃসকলৰ ওচৰত থাকিব লাগে, কাৰণ বহুতখিনি মাতৃকে মই দেখোঁ যে তেওঁলোকে কোনোবা নহয় কোনোবা এটা ফেজত পেইনফুল ব্ৰেষ্ট ফিডিং ফেচ কৰে, তেনেকুৱা এটা চিটুৱেশ্যন। তো সেইটো কাৰণে মই ভাবোঁ যে সেইটো বস্তু লগত ৰখাটো খুবেই বেছি আৱশ্যক। যদি আপুনি প্ৰেগনেণ্টটো তেতিয়াহ'লেও মই ভাবোঁ যে সেইটো আগতীয়াকৈ কিনি থোৱাটো খুব বেছি প্ৰয়োজন। মই নিপল চিল্ডটোৰ কথা ইমান ভালকৈ জনা নাছিলোঁ। মই একচুৱেলি বহুত লেট হৈ গ'ল সেইটো কিনা, কিন্তু মই লেটলি কিনিছিলোঁ যদিও মোৰ সেইটো বস্তুৱে কামত দিলে। মই একচুৱেলি নিকি মাইনাৰ যেতিয়া টিডিং প্ৰচেছটো ষ্টাৰ্ট হৈছিলে তেতিয়া মই নিপল চিল্ডটো কিনিছিলোঁ, কাৰণ সেইটো সময়ত তাই মোৰ নিপলছ কাট কৰিছিলে। তো তেতিয়া মোৰ বহুত বেছি পেইনফুল ব্ৰেষ্ট ফিডিং প্ৰচেছ হৈছিলে মোৰ কাৰণে। তো সেইটো কাৰণে মই সেই প্ৰডাক্টটো কিনিছিলোঁ। ইভেন ময়ো সেই প্ৰডাক্টটোৰ কথা ভালকৈ জনা নাছিলোঁ। এদিন এনেই অনলাইন কিবা কিবি চাই থাকোঁতে সেইটো প্ৰডাক্ট দেখিলোঁ আৰু তাৰ ওপৰত মই ষ্টাডি কৰিলোঁ, ভাল বেয়া ইউজ কৰিব পাৰি নোৱাৰি সেই গোটেইখিনি চালি জাৰি চাই মই ভাবিলোঁ বস্তুটো কিনাই ভাল হ'ব। তো তেতিয়া মই সেইটো বস্তু অনলাইন কিনিছিলোঁ আৰু মই বাৰু আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম যে মই ক'ৰ পৰা কিনিছিলোঁ। আপোনালোকেও তাৰ পৰা কিনিব পাৰিব যদি আপোনালোকে প্ৰডাক্টটো ভাল বুলি ভাবে। জাষ্ট মই মোৰ এটা ৰিভিউ দিবৰ কাৰণে ভিডিঅ'টো বনালোঁ, শেষলৈকে ভিডিঅ'টো চাই থাকিব। মই ইউজ কৰা নিপল চিল্ডটো হৈছে পিজনৰ এটা নিপল চিল্ড। পিজন ব্ৰেণ্ডৰ এই নিপল চিল্ডটো মই ইউজ কৰি ছেটিছফাইড। যদি আপোনালোকে মন কৰে এইটো আনিব পাৰে, নহ'লে বেলেগো ব্ৰেণ্ডৰ পোৱা যায়, আপোনালোকে তেনেকুৱাও কিনিব পাৰে। এতিয়া মই এইটো প্ৰডাক্টৰ ফিচাৰ্ছ কেইটামান আপোনালোকক কৈ দিওঁ। প্ৰথমতে হ'ল এইটো আল্ট্ৰা থিন এণ্ড ছফ্ট। আপোনালোকে সেইটো ফিচাৰ্ছ চাব এটা নিপল চিল্ড কিনোতে, কাৰণ যিমানেই সেইটো ছফ্ট আৰু থিন থাকিব তিমানেই সেইটো ইউজ কৰিবৰ কাৰণে মাতৃসকলৰো ভাল হ'ব, প্লাছ বেবীৰো ভাল হ'ব সিহঁতে চাক কৰিবৰ কাৰণে। আৰু 2 নম্বৰতে হ'ল এইটো 13 mm ডায়মিটাৰ, ইনাৰ ডায়মিটাৰ। আপোনালোকে এটা কথা মন কৰিব নিপল চিল্ডটো কিনোতে যে সেইটো যাতে বেছি ডাঙৰো নহয় নিপলৰ চাইজটো আৰু যাতে বেছি সৰুও নহয়। এনেকুৱা এটা মিডিয়াম চাইজৰ যদি আপোনালোকে কিনে তেতিয়াহ'লে আপোনালোকৰো সুবিধা হ'ব, প্লাছ আপোনালোকৰ বেবীটোৰো সুবিধা হ'ব চাক কৰিবৰ কাৰণে। 3 নম্বৰতে হ'ল এইটো BPA আৰু BPS ফ্ৰী হয়। নিপল চিল্ডটো আপোনাৰ চিলিকনৰ থাকে আৰু আপুনি সেইটো মন কৰিব যে চিলিকনৰে আপুনি নিপল চিল্ড ল'ব, আৰু সেইটো BPA আৰু BPS ফ্ৰী হ'লে সেইটো খুবেই বেছি ভাল হয় আৰু ইনফেকশ্যনছ হোৱাৰ চান্স নাথাকে। তো এইকেইটা ফিচাৰ্ছ আছে এইটো নিপল চিল্ডৰ। এতিয়া মই আপোনালোকক কৈ দিওঁ ইয়াৰ ইউজেছটো। এইটো প্ৰডাক্ট খুব ধুনীয়াকৈ এনেকুৱা এটা বক্সত আহে। এইটো 2টা পিচ থাকে। এইটো এনেকৈ অ'পেন কৰিব পাৰিব আপুনি। ইয়াতে এনেকুৱা থাকে, ইয়াতে 4টা হোলছ থাকে আৰু এইটো হয়তো আপোনালোকে এতিয়া ভাবিছে যে এইটো শ্বেপটো কিহৰ কাৰণে এনেকুৱা। এই ওপৰৰ যোনটো এইটো এইখিনিতে কাট আছে, এই অংশটো আপোনালোকে ওপৰৰ ফালে ফিট কৰিব লাগিব। যেতিয়া আপোনালোকে ব্ৰেষ্টত এইটো বস্তু ফিট কৰিব তেতিয়া এই অংশটো ওপৰৰ ফালে দিব আৰু এই অংশটো তলৰ ফালে দিব। এইটো অংশ ওপৰৰ ফালে দিয়াৰ কাৰণ এটাই, কাৰণ যেতিয়া আপোনাৰ বেবীটোৱে মানে চাক কৰিব তেতিয়া তেওঁলোকৰ নাকটো এই অংশটোত লাগি ধৰিব, আৰু এই অংশটোত তেওঁলোকৰ নাকটো লাগিলে তেতিয়া আপোনালোকৰ স্কিনটো তেওঁলোকে টাচ কৰিব পাৰিব আৰু তেওঁলোকে ফিল কৰিব পাৰিব। তাৰ উপৰি 2 নম্বৰ কথা, তেওঁলোকৰ উশাহ নিশাহ ল'বলৈ কষ্ট নহ'ব। কিন্তু এইটো যদি আপোনালোকে এনেকৈ ফিট কৰে তেতিয়াহ'লে আপোনাৰ বেবীটোৱে আপোনাৰ স্কিনৰ ফিলটো নাপাব, কাৰণ তেওঁৰ নাকটোত এই পৰ্চনটো লাগি থাকিব আৰু তেওঁলোকে উশাহ ল'বৰ কাৰণেও কষ্ট পাব। সেইকাৰণে সদায় মন কৰিব আপুনি যেতিয়া ফিট কৰিব আপোনাৰ ব্ৰেষ্টত তেতিয়া বস্তুটো এনেকুৱা ধৰণৰ
ফিট কৰিব তো এনেকৈ এইটো দুটা পিছত থাকে আপুনি দুটা ব্ৰেষ্টত লগাই পেলাই এইটো ফিট কৰিব পাৰে থাৰ্ডলি ইয়াৰ হাইজিনটো কেনেকৈ মেইনটেইন কৰিব লাগে সেইটো মই আপোনালোকক কৈ দিওঁ আপোনালোকে যেতিয়া নিপল সিলটো ইউজ কৰিব তেতিয়া এটা কথা সদায় মনত ৰাখিব সেইটো প্ৰপাৰলি ষ্টেৰিলাইজ কৰিব আপোনালোকৰ তাত যদি ষ্টেৰিলাইজাৰ আছে তাতো আপোনালোকে ষ্টেৰিলাইজ কৰিব পাৰে আদাৰৱাইজ আপোনালোকে ম্যানুৱেলিও এটা বাচনত পানী উতলাই পেলাই তাতে সেইটো ষ্টেৰিলাইজ কৰিব পাৰিব আৰু এটা কথা মন কৰিব যাতে যোনকেইটা নিপল সিল আছে সেইটো পানীত ভালকৈ ডুব যায় পানী একদম বেছিকৈ দিব সেই দুইটা বস্তু ভালকৈ ডুব যোৱাকৈ যাতে তাৰ যদি কিবা তাতে জাৰ্মছ থাকে তেতিয়াহ'লে সেইখিনি বেক্টেৰিয়া যদি থাকে তেতিয়াহ'লে সেইখিনি যাতে ভালকৈ তাৰ পৰা আঁতৰ হৈ যায় তাৰ পাছতে হ'ল আপোনালোকে সেইটো যেতিয়া ষ্টেৰিলাইজ কৰিব সেইটো ষ্টেৰিলাইজ কৰাৰ লগতে আপোনালোকৰ যোনটো মই আপোনালোকক দেখালোঁ যোনটো বাকচত সেইটো আহে যোনটো বক্সত সেই বক্সটো আপোনালোকে ভালকৈ ষ্টেৰিলাইজ কৰিব আৰু নিপল সিলকেইটা আপোনালোকে ষ্টেৰিলাইজ কৰাৰ পিছত সেই বক্সটোতে আপোনালোকে থোৱা কৰিব এনেই থৈ নিদিব সেই বক্সটোতে আপোনালোকে থ'ব আৰু যেতিয়া ইউজ কৰিব ডিৰেক্টলি বক্সটোৰ পৰা উলিয়াই পেলাই আপোনালোকে ইউজ কৰিব পাৰে সো এইখিনি যদি আপোনালোকে ভালকৈ হাইজিন মেইনটেইন কৰে তেতিয়াহ'লে আপোনাৰ বেবিটোৰ কাৰণে একো ক্ষতিকাৰক নহয় এই বস্তুটো এতিয়া মই আপোনালোকক কওঁ এইটোৰ প্ৰাইচটো এনেই বক্সটোত লিখাৰ মতেতো 250 কিন্তু মই যিহেতুকে অনলাইনত কিনিছিলোঁ অনলাইনত কিনিলে সকলো প্ৰডাক্টে অকণমান হ'লেও কম দামত পোৱা যায় মই আপোনালোকক লিংকটো যিহেতুকে দিয়ে দিম তাতে আপোনালোকে গম পাই যাব এতিয়া অনলাইন কিমান ৰেটত এইটো এভেইলেবল আছে এইটো বস্তু অলপ ৰিজনেবলে হয় বাকীবিলাক ব্ৰেণ্ডৰো আপোনালোকে পাব যদি আপোনালোকে বিচাৰে তেনেকুৱা বেলেগ ব্ৰেণ্ডৰো আপোনালোকে কিনিব পাৰে কিন্তু এইটো ইউজ কৰি মই ভালেই পাইছোঁ এতিয়া মই আপোনালোকক কওঁ যে নিপল সিল এটা নতুন মাতৃ এগৰাকীৰ কেতিয়া প্ৰয়োজন হয় একদম প্ৰথমতে হ'ল যে আপোনাৰ যেতিয়া নিউবৰ্ণ বেবিটিয়ে সাক কৰিবৰ কাৰণে নিশিকে তেতিয়াও আপোনাৰ নিপল সিলটোৱে আপোনাক সহায় কৰে 2 নম্বৰতে কিছুমানৰ নিপল শেপ এণ্ড সাইজ প্ৰপাৰ নাথাকে যোনটো কাৰণত বেবিটোৱে সাক কৰিবৰ কাৰণে নোৱাৰে তেনেকুৱা ক্ষেত্ৰতো নিপল সিলটোৱে বহুত বেছি মানে সহায় কৰে আৰু 3 নম্বৰতে হ'ল যদি আপোনাৰ নিপল ইনজিউৰ্ড হৈ যায় যেনেকৈ ধৰক নিউবৰ্ণ বেবি এটাই যিহেতুকে এই প্ৰচেছটো শিকিবলৈহে ষ্টাৰ্ট কৰে কাৰণ তেওঁলোকেতো শিকিয়েই নাহে তো যেতিয়া তেওঁলোকে এইটো বস্তু শিকিবৰ কাৰণে ষ্টাৰ্ট কৰে ফিডিং প্ৰচেছটো তেতিয়া কেতিয়াবা তেওঁলোকে আমাৰ নিপলছ ইনজিউৰ কৰি দিয়ে আৰু সেইটো কাৰণে আমাৰ বহুত পেইনফুল ব্ৰেষ্ট ফিডিং হয় সেইটো কাৰণে আপুনি সেই সময়টোত যেতিয়ালৈকে আপোনাৰ নিপলটো ভালকৈ কিয়ৰ হৈ নাযায় তেতিয়ালৈকে আপোনালোকে সেই নিপল সিলটো ইউজ কৰিব পাৰিব তাৰ পাছতে হ'ল যে যেতিয়া আপোনাৰ বেবিটো টিডিং প্ৰচেছত থাকে টিডিং প্ৰচেছত থাকিলে মই প্ৰায় 80% মান মানুহৰে শুনিছোৱেই যে সিহঁতৰ দাঁত কুটকুটাই সেইটো কাৰণে কাট কৰেই নিপলছ তো সেই সময়টোতো আপোনালোকৰ কাৰণে নিপল সিলটো বহুত বেছি হেল্পফুল হ'ব এইখিনিতে মই আপোনালোকক আৰু এটা কথা কৈ থওঁ নিপল সিলটো কিন্তু ডেইলি ইউজ প্ৰডাক্ট নহয় এইটো আপোনালোকে ডেইলি ইউজ নকৰিব এইটো হেবিট নবনাব যেতিয়ালৈকে আপোনাৰ নিপলটো ভালকৈ কিয়ৰ হৈ নাযায় তেতিয়ালৈকেহে আপুনি নিপল সিলটো ইউজ কৰিব আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকক কৈ থওঁ যেতিয়া আপোনালোকে প্ৰথম বস্তুটো ইউজ কৰিব বেবিক মুখত দিয়াৰ আগতে আপোনালোকে ট্ৰাই কৰিব এবাৰ নিজেই পাম্প কৰি পেলাই যাতে সিলটোৰ যোনটো নিপলটোত যাতে অলপ গাখীৰ ওলাই থাকে যাতে তেওঁলোকে মুখত দিয়াৰ লগে লগে গাখীৰটো পায় তেওঁলোকে যাতে কষ্ট কৰিবলগীয়া নহয় আৰম্ভণিতে কাৰণ যদি তেওঁলোকে মুখত দিয়াৰ লগে লগে গাখীৰটো নাপায় তেতিয়া হয়তো তেওঁলোকে বস্তুটো ইগনোৰ কৰিব তেওঁলোকে তেনেকৈ ব্ৰেষ্ট ফিডিংটো ল'বলৈ নিবিচাৰিব তো সেইটো কাৰণে তেনেকুৱা নকৰিব প্ৰথমতে অলপ গাখীৰ উলিয়াই ল'ব যাতে তেওঁলোকে মুখত সিলটো দিয়াৰ লগে লগে গাখীৰটো তেওঁলোকে নিপলছত পায় তেতিয়াহ'লে এই প্ৰডাক্টটোৰ ওপৰত মই ইমানখিনিয়ে ক'বলগীয়া আছিলে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু কামত আহিলে তেতিয়াহ'লে আজিলৈ ইয়াতে সামৰোঁ আকৌ আহিম মই বেলেগ এটা ইম্পৰ্টেণ্ট টপিক লৈ তেতিয়ালৈকে বাই বাই টেক কেয়াৰ গুড নাইট